নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ফেৰীপ্ৰিয়াই দিছে এক ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বিবাহপাশত আবদ্ধ হ'বলৈ লৈছে জনপ্ৰিয় অভিনেত্ৰী ফেৰীপ্ৰিয়া। বেছিদিনৰ দিনৰ পৰাই অভিনয় আৰম্ভ কৰা অভিনেত্ৰী ফেৰীপ্ৰিয়াই অসমৰ ছবি জগত তথা ধাৰাবাহিক আৰু বহুকেইখন ৱেব ছিৰিজতো অভিনয় কৰিছে। অসমীয়া ধাৰাবাহিকৰ উপৰিও বহুকেইখন হিন্দী ধাৰাবাহিকতো অভিনয় কৰিছিলে অভিনেত্ৰী ফেৰীপ্ৰিয়া আহমেদে। অহা জুলাই মাহত বিবাহপাশত আবদ্ধ হ'বলৈ লৈছে অভিনেত্ৰী ফেৰীপ্ৰিয়াই। হ'বলগীয়া দৰাজনৰ বিষয়ে ফেৰীপ্ৰিয়াই জনায় যে তেওঁ এজন পেছাত ডক্তৰ। বহুত সৰুতেই তেওঁলোকৰ এংগেজমেণ্ট হৈ গৈছে আৰু এতিয়া বিয়াত বহিব অহা জুলাই মাহত। আপোনালোকে বাৰু অভিনেত্ৰী ফেৰীপ্ৰিয়াৰ বিয়াৰ খবৰটো পাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব।